মই গায়ত্ৰীজ কিচেনলৈ আপোনালোকক স্বাগতম জনাই আজি মই কল পচলাৰ এখন ভাজি বনাবলৈ লৈছোঁ। আহকচোন কেনেকৈ বনাই চাওঁ। মই প্ৰথমতে কেইটুকুৰামান কল পচলা, দুটা ডাঙৰকৈ কটা আলু আৰু কেইটুকুৰামান ৰঙালাও লৈছোঁ। মই আগতেই কেইটামান মচুৰ দাইল পানীত তিয়াই ৰাখিছিলোঁ। এটা মিহিকৈ কটা পিঁয়াজ, কেইফুটামান নহৰু, এটুকুৰা আদা আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। ইয়াতে মই কেইটামান পাঁচফোৰণ লৈছোঁ, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান জলকীয়া গুড়ি, অকণমান জালুকৰ গুড়ি, অকণমান হালধি আৰু নিমখ। এতিয়া মই নহৰু, আদা আৰু এটা কেঁচা জলকীয়া খুন্দনাত খুন্দি ল'ম। আপোনালোকে যদি জ্বলা কম খায় তেতিয়াহ'লে কেঁচা জলকীয়াটো স্কিপ কৰিব পাৰে। মই মিহিকৈ কল পচলাখিনি কাটি তাতে অকণমান নিমখ সানি আধা ঘণ্টা সময় ঢাকি থ'ম। কল পচলাত নিমখ সানি থ'লে পচলাই পানী এৰে আৰু কোমল হয়। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হ'লে তাত মই মিঠাতেল দিম। মিঠাতেলখিনি গৰম হৈ আহিলে তাতে মই আগতে কাটি থোৱা আলু আৰু ৰঙালাওখিনি দি ৰঙচুৱাকৈ ভাজিম। কল পচলা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। বিশেষকৈ যিসকলে ইউৰিক এচিড আছে তেখেতসকলে অন্ততঃ সপ্তাহত এদিন হ'লেও কল পচলা খাব লাগে। এতিয়া আলু আৰু ৰঙালাও ৰঙচুৱা হ'ল, মই কাঢ়ি ল'ম। এতিয়া মই সেইখিনি তেলতে কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি পকিলে তাতে মই পিঁয়াজ আৰু খুন্দি থোৱা আদা নহৰুখিনি দি পিঁয়াজ নহৰু কেঁচা গোন্ধ যোৱালৈকৈ ভাজিম। পিঁয়াজ নহৰু কেঁচা গোন্ধ গ'লে তাতে মই জালুকৰ বাহিৰে বাকী থকা সকলো মছলা দি দিম। আপোনালোকে নিমখটো নিজৰ পৰিমাণ মতে দিব, কিয়নো মই আগতে পচলাত নিমখ সানি থৈছিলোঁ। এতিয়া মই পিঁয়াজ নহৰু আৰু মছলাখিনি এটা ধুনীয়া সুগন্ধ ওলোৱালৈকৈ ভাজি থাকিম। এতিয়া মই তাতে পচলাখিনি দি দিছোঁ। দি পেলাই মই ভালকৈ ভাজিখন মছলাৰ সৈতে মিহলি হোৱাকৈ লৰাম। লগতে মই মচুৰ দাইলকেইটাও দি ভালকৈ ভাজিখন লৰাই অকণমান সময় ঢাকি থ'ম। গেছটো ল' টু মিডিয়াম হিটত ৰাখিম। এতিয়া মই ভাজিখিনি ভালকৈ লৰাই তাতে আগতে ভাজি থোৱা ৰঙালাও আৰু আলুখিনি দি ভালকৈ লৰাম। আপোনালোকৰ থাকিলে ৰঙালাওটো পকা ৰঙালাও দিব পাৰে, কিয়নো পকা ৰঙালাও দিলে ভাজিখন খাবলৈ বেছি সোৱাদ হয়। মোৰ ওচৰত নাই কাৰণে মই আজি কেঁচা ৰঙালাওৱে দি বনাইছোঁ। এতিয়া মই ভাজিখিনিত অলপমান গৰম পানী দি দিম। গৰম পানী দি ভালকৈ লৰাই অলপ সময় ঢাক মাৰি থ'ম। আপোনালোকে আগতে দেখিছিলে মই জালুকখিনি থৈ দিছিলোঁ। এতিয়া মই জালুকখিনি ভাজিত দি দিছোঁ। জালুক দেৰিকৈ দিলে ভাজিত জালুকৰ গোন্ধটো ধুনীয়াকৈ ওলায়। এতিয়া মই 10 মিনিট সময় ভাজিখন ভালকৈ উতলিবলৈ দিম। মোৰ ভাজি প্ৰায় পানী শুকাই আহিছে। ভাজিখন থপথপীয়া হৈ আহিছে আৰু কাঢ়িব পৰা হৈ গ'ল।
এতিয়া মই এটা বাটিত ভাজিখিনি কাঢ়ি লৈছোঁ। মই কেইটামান গৰম মছলা খুন্দনাত খুন্দি লৈছোঁ। আপোনালোকৰ ওচৰত যদি গৰম মছলাৰ গুড়ি থাকে তেতিয়াহ'লে গুড়িও দিব পাৰিব। এতিয়া মই ভাজিত গৰম মছলাখিনি আৰু 1 চামুচ গৰু ঘিউ দিছোঁ। গৰু ঘিউ নিদি আপোনালোকে বাটাৰ দিবও পাৰে। গৰু ঘিউ দিলে খাবলৈ বেছি টেষ্টি হয়। এতিয়া মোৰ ভাজি খাব পৰা হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা পায়। লগতে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।